Hello friends, welcome back to my YouTube channel. আৰু এতিয়া সময় হ'ল আপোনাৰ পাঁচটা নহয় 6টা বাজিব হ'ল। আৰু কি হ'ল কেছটো কি হ'ল এতিয়া মানে খোজকাঢ়ি আছোঁ। ইয়াত দেখিছে বাগানৰ ৰাস্তাত খোজকাঢ়ি আছোঁ। আৰু খোজকঢ়াৰ এটা কাৰণ আছে। কাৰণটো হ'ল এতিয়াতো 2টা বজাৰ পৰা দোকান চোকানবোৰ বন্ধ, ওলাই গৈ লাভ নাই ফাৰ্ষ্ট কথা। তাৰপিছত কোনো নাই, পিছফালেও নাই আগফালেও নাই। তাৰপিছত কি হ'ল কি কৈছিলোঁ দোকান চোকানবোৰ বন্ধ। তাৰপিছত ওলাই গৈ লাভ নাই। 6টা বজাততো গাড়ী বাইক চব বন্ধ, একো ওলাই গৈ লাভেই নাই। আৰু দিনটোতো আগবেলা ৰাতিপুৱাৰ পৰাতো বাইক চলোৱা হয়, গৈ থাকোঁ। বাইক চলাই চলাই আমনি লগা হৈছেগৈ। সেইবাবে আজিৰ পৰা মানে নিয়ম এটা কৰিছোঁ, ইমান টাইমত সদায় খোজ কঢ়া ষ্টাৰ্ট দিছোঁ, আজিৰ পৰা দিছোঁ। তাৰপৰা কিবা বেয়া কাম কৰিছোঁ নেকি আপোনালোকে কমেণ্ট কৰক। মানে বাইক চলাই চলাই গা চাবোৰ বিষাইছেগৈ আৰু খোজ নাকাঢ়িলে নহয়। সেইবাবে মানে খোজ কঢ়াটো ষ্টাৰ্ট দি দিছোঁ। আন্ধাৰ হ'বই হ'ল আৰু 6টা বাজিলেগৈ চাগে। আৰু চাই লওক এবাৰ আগফালে হৈ গ'ল। পূৰা খোজকাঢ়ি আছোঁ এতিয়া। ৰাস্তা দেখিছে কি বেয়া বে। এইফালেও যাব পাৰি, এইফালেও তিনিচুকীয়া যাব পাৰি, কিন্তু বহুতেই বেয়া ৰাস্তাত। এইটো এটা গেছৰ কিবা ঘৰ এটা আছে। এতিয়া আন্ধাৰ হৈ গ'ল, নহ'লে আপোনালোকক দেখা পাইলোহেঁতেন। এতিয়া মই এইটো ৰাস্তাই গৈ এনেকৈ আহিলোঁ, এনেকৈ আহি এনেকৈ গৈ এইটো ৰাস্তাই আহি আকৌ এতিয়া এনেকৈ গৈ এনেকৈ যামগৈ। তো এনেই ওলাই আহিছোঁ যেতিয়া বোলো ভিডিঅ' এটা বনাই দিওঁ। এইফালে দেখিছে বাগান পূৰা, আৰু ৰাস্তাবোৰ পূৰা ভঙা চিঙা। এইবোৰ ৰাস্তাৰ কাৰণে আমাৰ মানে ইয়াত গাড়ী বাইক জল্দি বেয়া হয়। দেখিছে বোকা, অকণমান বৰষুণ দিলে মানে অৱস্থা বেয়া হৈ যায় ৰাস্তা। এইটো দেখিছে ইমান টকাত, এইটো দেখিছে ইমান টকাত। এইবোৰ বাগানৰ ৰাস্তা কেলৈ যেন নবনাই, মই আজিলৈকে একো ধৰিব নাই পৰা কেলৈ নবনাই মানে। আৰু এইফালে যে লাইটবোৰ জ্বলি আছে দেখিছে, এখন মেডিকেল, এইফালে আমাৰ ঘৰটো আছে। আৰু অকলে অকলে কেতিয়াবা খোজকাঢ়িও ভাল লাগে। দেখিছে চাই থাকক। বেলেগ তেনেকৈ একো দেখাবলগীয়া নাই, আন্ধাৰ হৈ আহিছে, জল্দি জল্দি যাওঁ। জল্দি জল্দি যাব লাগে। এতিয়া জল্দি জল্দি গৈ লওঁ, গধূলি হৈ গৈছে। এতিয়া ভিডিঅ'টো অফ কৰি থওঁ, অকণমান পিছত আপোনালোকে চাই ল'ব। কৈ দিছিলোঁ ঘপককৈ বস্তু এটা দেখাবলৈ মনত পৰিলে। এইটো চব এইটো মানে কি ক'ম, এইটো গেষ্ট হাউচ বুলি কয়। ইয়াত কি ভিতৰত কি আছে মই দেখা নাই। যেতিয়া আমাৰ ইয়াত ফ্লাড হয়, ফ্লাডৰ টাইমত মানে কি মানুহবোৰ ইয়াত থাকেহি। এইটো ঘৰত পানী হয়, তাৰপৰা যথেষ্টখিনি ৰাতি হৈ আহিলে নাই, গেট চেট নাই। দেখাবলৈ ৰাস্তা দেখিছে, তাৰপিছতে এইটো লেফ্ট চাইডে হোৱাইট কালাৰ ঘৰটো আপোনাৰ কোম্পানীৰ, এইটো গাড়ী গেৰেজ হয়। এইটো চ' ফ্ৰেণ্ডছ,
কালি আহি গধূলি হৈ গ'ল আৰু ভিডিঅ'টো এণ্ড কৰিবলৈ নহ'লগৈ। চ' এতিয়া ৰাতিপুৱা শুই উঠিলোঁ। কালি ভিডিঅ'টো বেছি দীঘলো হোৱা নাছিলে, সেইবাবে আজি অকণমান কণ্টিনিউ কৰি দিছোঁ। আৰু বাহিৰত বৰষুণ দি আছে আজি, চাওঁ কি হয়, চাই লগে বা দেখিছে বাহিৰত হালকা ফুলকা বৰষুণ দি আছে, ইমানো দিয়া নাই। চাওঁ যাব লগা আছে বাৰু টাউনলৈ, কিন্তু এতিয়া বাইক নিওঁ নে কি নিওঁ চাব লাগিব। গাড়ীও লৈ যাব পাৰোঁ, বৰষুণত ৰেইনকোট পিন্ধি চলোৱা বহুত দিগদাৰ। তো চাই থাকক ভিডিঅ'টো আগলৈ, স্কিপ নকৰিব। আৰু যিসকল নতুনকৈ আছে সদায় কৈয়ে থাকোঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বিশেষকৈ জৰুৰী ছাবস্ক্ৰাইব কৰিব। তো চাই থাকক আগলৈ ভিডিঅ'টো। গাড়ী চাড়ী ওলোৱা হৈ গ'ল, তাৰপৰা যাম এতিয়া ৰাস্তাত। চাওঁ পাৰিলে ভিডিঅ' কৰিম, নহ'লে নোৱাৰোঁ। তো যাব ওলাই গ'লোঁ। ভাবিছিলোঁ ভিডিঅ' কৰিম, এতিয়া ভিডিঅ' নকৰোঁ কাৰণ গাড়ী চলাবলগীয়া হ'ব আৰু আকৌ বৰষুণ দি আছে, অসুবিধা হ'ব। সেইবাবে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। এবাৰ আগফালে ভিউটো চাই লওক। দেখিছে পূৰা বৰষুণ দি আছে। এই বৰষুণত আমাৰ ৰাস্তাবোৰত গম পায় কেনেকুৱা কি হয়, চলাবলৈ অকণমান অসুবিধা হৈ যায়। এখন গাড়ীখন বহুত দিন এদিন বনাম, গাড়ীটো ভিডিঅ' এটা দিম। তো ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ, বাই বাই।